এইফালে পেণ্ডেলটো ইমান ধুনীয়াকৈ সজাই পজাই লৈছে দেখিছানে গাইছ। এয়া হ'ল আজি 14 ফেব্ৰুৱাৰী। তাতে ভিডিঅ' এটা আপডেট দিওঁ বুলি ভাবিছোঁ, আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। সম্পূৰ্ণ দীঘল সেয়া। নমস্কাৰ আৰু আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মানে আহিলোঁ মন্দিৰটো, মানে ওচৰতে আছে শিৱ মন্দিৰটো, যিহেতু অহাকালিলৈ পূজা, মানে শিৱ পূজা নহয় জানো। সকলোকে আমাৰ পৰিয়াল তৰফৰ পৰা শিৱ পূজালৈকে শুভেচ্ছা জনাই ভিডিঅ'টো আগবঢ়াই লৈ গৈছোঁ দেই। আৰু দেখুৱাম ক'ত ক'ত কি হৈ আছে সেইখিনি দেখুৱাম বুলি ভাবিছোঁ গাইছ। এইটো শিৱ মন্দিৰটো ওচৰতে আছে। এইটো মই যিহেতু শিৱ পূজা আহি আছে, মন্দিৰলৈকে আহি আছোঁ হয় নহয় গাইছ। এইটো আমাৰ শিৱ বাবা, এইটো শিৱ মন্দিৰ। মন্দিৰটোৰ ভিডিঅ'খন অকণমান দেখুৱাই দিছোঁ দেই গাইছ। এবাৰ ইয়াতে আছে আকৌ বকুল গছ কেইজোপামান, দেখিবলৈ ভাল লাগিছে ন গাইছ। চাওকচোন শিৱ মন্দিৰ কাষতে লাগি আছে পুখুৰীটো এই দেখা দিছোঁ অকণমান চাফা হৈছে। এই ডাঙৰ ডাঙৰ মাছ ওলাইছে, এইয়া এই ক'লা ক'লা ডাঙৰ ডাঙৰ মাছ দেখিছেনে। তাকে আপডেট এটা দিওঁ বুলি ভাবিলোঁ আপোনালোকক, ক'ত ক'ত কি হৈ আছে নহয় জানো। এই ঘৰকেইটা দেখিছেনে আপোনালোকে, চাওক এয়া মানে ইয়াতে চেল্ফি মাৰিব পাৰিব ইয়াতে গাইছ বহি পিনে। ইফালে আনন্দ মেলা আহিছে, সেই চকৰিটোত উঠিব লাগিব আৰু উঠিম বুলি ভাবিছোঁ। আৰু এইফালে ট্ৰেইনখন আছে গাইছ। এইফালে বাগানৰ হুইচেল মাৰি দিলে গাইছ, এই চকৰি ঘূৰিব পাৰিব অনলি সৰু ল'ৰা। এবাৰ এইটো ভাল লাগিছে, একদম তলৰ পৰা দিছে দেই গাইছ। এইটো সৰু ল'ৰা ছোৱালী উঠিব পাৰিব, মানে ট্ৰেইনখন এইখন দেখুৱাই দিছোঁ। লগ হ'ম, সকলোৱে আহিব আনন্দ মেলা চাবলৈ। পইচাটো কিমান লয় টিকেটটো নাজানো বাৰু, তাকে অকণমান আপডেট এটা দিছোঁ আপোনালোকক। আজি 14 ফেব্ৰুৱাৰী বুলি, এতিয়া 14 ফেব্ৰুৱাৰী বুলি গাৰ্লফ্ৰেণ্ড লগ কৰিব যাব কিছুমান, এতিয়া আমাৰ নাই যে গাইছ। সেইকাৰণে মেলাখনলৈকে আহিলোঁ, অকণমান আপডেট এটা দিওঁ বুলি ভাবিলোঁ। এইফালে ট্ৰেইনখন আছে গাইছ, বেছিকৈ অহা নাই এবাৰ, মটকা কৰা নাহিলে বাৰু গাইছ। ট্ৰেইনখনৰ ওপৰলৈকে উঠি যাওঁ বুলি ভাবিছোঁ, আপডেট এটা দি দিওঁ গাইছ দেই। ওপৰলৈকে উঠি আহিলোঁ গাইছ, এইখন ট্ৰেইনখন। যি কি নহওক এবাৰ উঠি চাম বুলি ভাবিছোঁ ট্ৰেইনখনত দেই, হয় নহয় কেনেকুৱা লাগিব। মানে উঠি পোৱাই নাই তেনেকুৱা ট্ৰেইনখনত, মজা লাগিছে। সেইফালে পেণ্ডেলটো ভালেখিনি বস্তু আহিছে যিহেতু, আৰু এদিন আছে। এইটো শিৱ মন্দিৰটো জুম কৰি দিছোঁ দেই গাইছ। এইটো ঘূৰিলে বেছিকৈ হাঁহি উঠে মোৰ। কোনে উঠি পাইছোঁ এইটো চকৰিটোত, ডলাখনত। এইখন ডলা বুলি কওঁ আৰু দেই, এনেকৈ মই উঠি পাইছোঁ বাৰু। প্ৰথম আদৰণি গেটখন দেখুৱাই দিছোঁ, একদম কেনেকৈ বহুত দীঘল আছে ন, ইমানেই দীঘল আছে। আৰু কেইদিনমানলৈ বাগানখন দেখি ভাল লাগিব, কুঁহিপাতবোৰ মেলিছে এয়া দেখিছেনে গাইছ, সেউজীয়া হৈ পৰিছে। যিহেতু আজি ভেলেণ্টাইন বুলি কৈছিলোঁ নহয়, মই গাৰ্লফ্ৰেণ্ডজনী লগ পাইছোঁ গাইছ। চাব নেকি এইজনী, চাওক এইজনী, এইবোৰে মৰম কৰিব লাগে বেছিকৈ হয় নাই। বাটতে লগ পাইছোঁ পোৱালি, কুকুৰ পোৱালি এটা দেই গাইছ। এইটো ইমান মৰম লগা। গৈ থাকোঁ তেতিয়াহ'লে ৰুমলৈকে আৰু, হয় নহয়। বলক আজি কি কৰোঁ দিনটো তাকে চাই থাকিম বুলি ভাবিছোঁ। চাই থাকিব আপোনালোকে, ময়ো কি কৰোঁ। আহি দিছে নেকি, নাহিবি যোৱাকৈ যা, গুচি গৈছে আকৌ। এই ৰাস্তাটো বেছি ভাল লাগে মোৰ। বাৰু আজি ভিডিঅ'টো ইমানেই আছিলে, বিশেষ একো নাই, অকণ আপডেট এটা দিলোঁ গাইছ। হেৰি বুলি ভেলেণ্টাইন বুলি। বাই ক'ৰ পৰা ভিডিঅ'টো চাই থাকে আপোনালোকে জনাব আকৌ দেই। বাৰু লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ, ফ'ল' বটনটো দবাই থৈ যাব, ছাবস্ক্ৰাইব কৰি ল'ব আকৌ।